বহাগ বিহুৰ মেলা আজি আমাৰ এইফালে গোঁসাই আনিছে। আমি ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আজি পাপাও ঘৰলৈ আহিছিল ৰাতিপুৱা মানে দুপৰীয়া সময়ত। তাৰপাছত আবেলি সময়ত আমি ওলাই গৈছোঁ মেলালৈ বুলি। মেলাত গৈ পেলাই দোকানত চালোঁ। মুনুহঁতে কিবাকিবি বস্তু কিনিছে সৰু সুৰা, কিন্তু মইনো কি কিনিম আৰু, কিনিবলগীয়া তেনেকুৱা একো বস্তু নাই। সেইকাৰণে মই এটা নেইল পলিচ কিনিছোঁ ইয়াৰ পৰা নেইল পলিচ এটা কিনি আনিছোঁ। কিনো কিনিম বুলি ভাবি নাপাই পেলাই এটা নেইল পলিচকে লৈছোঁ। তাৰপাছত গৈ কুঁহিয়াৰ ৰস খালোঁ। এই মানে বস্তুটো আমি য'তেই নেদেখোঁ কিয় আমি খামেই। আৰু উভতি আহোঁতে গোঁসাই স্থাপন কৰি আছিল। গোঁসাই ঘৰৰ পৰা লৈ যায় যে মেলালৈ বুলি। মেলাৰ পৰা আহিয়ে গৈছিলোঁ এখন বিয়ালৈ। এইফালে যে তামোল বিলাইছে ছোৱালীজনী, তাইৰ ককায়েকৰ বিয়া। গৈ পাওঁতে তাই ফটো উঠিবলৈ বুলি লৈ গ'ল। ফটো চটো অকণমান উঠিলোঁ। আৰু এয়া যে দেখিছে এইজনী দৰা। আৰু এতিয়া বাই বাই দেই, আমি একদম পাতহে ধৰোঁ আৰু ৰাইজ।